হাই, মোৰ নাম ধীৰাজ। তো আজিকালি কি হৈছে যে বহুত হোৱাটছআপ বেন হ'ব ধৰিছে লাহে লাহে, কাৰণ আমাৰ কাণ্ডবিলাক এনেকুৱা হ'ব ধৰিছে যে হোৱাটছআপে বেন কৰি দিবই আৰু উপায় নাই। দিনে দিনে আমি CID হৈ গৈছোঁ, বেলেগৰ লাইফত কি হৈছে কি হোৱা নাই আমি চাব ধৰিছোঁ। কিন্তু মই ক'ম তোমাক যে কেনেকৈ বেন হোৱা এটা হোৱাটছআপক আমি আকৌ ঘূৰাই আনিব পাৰি, মানে মৰা মানুহক কেনেকৈ জীয়াব পাৰি। তো অলপ সময় চাবা, মই তোমাক কৈ আছোঁ। পৰাপক্ষত তুমি GB হোৱাটছআপ বা FM হোৱাটছআপবিলাক ইউজ নকৰাই ভাল, কাৰণ সেইবিলাক CIDৰ কাম, আৰু আমিও অৱশ্যে CID টাইপৰ মানুহ, আমি বেলেগৰ লাইফত চাওঁ বেছি। চ' তথাপি পৰাপক্ষত সেইবিলাক ইউজ নকৰিবা হৈছে। আৰু এইটো ভিডিঅ' অনলি ফৰ এডুকেশ্যনেল পাৰপজ, মানে শিক্ষাৰ কাৰণে, ইয়াৰ কোনো বেলেগ মিনিং নোলাবা তুমি। মই জানো বেলেগ বেলেগ মিনিং ওলাবা, তুমি ভাবিবা যে আজি বেন কৰিম, কালি আনবেন, আকৌ বেন, আকৌ আনবেন। নহয়, এইটো এবাৰ দুবাৰ ঘূৰাই দিব পাৰে, কাৰণ মোক দিছে ঘূৰাই। মোক 7 দিনৰ ভিতৰত 5 দিন মানত দিছে, 5 দিন মানত দিছে, 7 দিনৰ ভিতৰত বুলি ক'ব পাৰি, 5 দিন মানত ঘূৰাই দিছে। চ' মই মোৰ জাৰ্ণিটো শ্বেয়াৰ কৰিম, এই সৰু জাৰ্ণি যিটো বেন আনবেনৰ ক্ষেত্ৰত। চ' মই ক'ম কেনেকৈ মই এইটো বস্তু ঘূৰাই আনিলোঁ, আৰু তুমি ছেইম বস্তু কৰি ঘূৰাই আনিব পাৰা। বাছ ভৱিষ্যতত যাতে এনেকুৱা আৰু নহয়, সেইটোৰ কাৰণে তুমি এৱাৰ হৈ থাকিবা। এৱাৰ মানে চেল্ফ এৱাৰনেছ ওপৰত থাকে। চ' সেইটো মই কৈছোঁ, চোৱা ফাৰ্ষ্ট তুমি বেন হোৱা ৰিজনবিলাক চোৱা, কিয় বেন হৈছে হোৱাটছআপ। নাম্বাৰ 1 কাৰণ হ'ব পাৰে তুমি GB হোৱাটছআপ ডাউনলোড কৰিছা, FM হোৱাটছআপ ডাউনলোড কৰিছা হৈছে। আৰু GB হোৱাটছআপ বা FM হোৱাটছআপ যিবিলাক আছে সেইবিলাক থাৰ্ড পাৰ্টি এপ হয়, সেইবিলাক প্লে ষ্ট'ৰত নাথাকে, আৰু প্লে ষ্ট'ৰত নাথাকে এইবিলাক গুগলে ভেৰিফাই নকৰে। অৰ্থাৎ সেইবিলাক আমি মোড APK বুলি ক'ব পাৰি। পাইৰেচি কৰি ইউজ কৰে মানুহে, মানে পাইৰেচি কৰি মানুহে এইবিলাক বেছি দিয়ে আৰু, বুজিছা নে বুজা? আচ্ছা, মই এই সহজ ভাষাত কৈ আছোঁ, সহজ ভাষাত। মানে যিবিলাক এপ বনোৱা হয় সেইবিলাকে যেতিয়া প্লে ষ্ট'ৰত পাব্লিছ কৰে, তেতিয়া প্লে ষ্ট'ৰে সেইবিলাক এপ চাই আগত, তাত কিবা ভাইৰাছ আছে নেকি, তাত কিবা আছে নেকি বেয়া বস্তু চাই। তাৰপিছত প্লে ষ্ট'ৰে $25 মান এটা টকা লয় ছিকিউৰিটি মানি, তাৰপিছত এপটো তাত পাব্লিছ কৰি দিয়ে হৈছে। কিন্তু কিছুমানে কি কৰে, য'ত ভাইৰাছ থাকে সেইবিলাকতো পায়, সেইবিলাকতো আৰু প্লে ষ্ট'ৰে নাৰাখিব, গতিকে সেইবিলাক কি কৰে, নিজৰে ৱেবছাইট বনাই দিয়ে পঠায়। তেতিয়া আমি কি কৰোঁ, আমি গুগলৰ পৰা ডাউনলোড কৰি লওঁ, আমি ভাবোঁ যে বাছ পাই গ'লোঁ আৰু আমি ৰাজা, আমি বেলেগৰ লাইফত চাম, কোনে কি ডিলেট কৰিলে, কোনে কি, আমি ভাবোঁ যে বহুত কিবা। কিন্তু নহয়, সিহঁতেও নিজৰ কিবা ইমান ফেচবুক হেক কেনেকৈ হয়, ইমান হোৱাটছআপ হেক কেনেকৈ হয়, আৰু ইমান যে আমাৰ ইনষ্টাগ্ৰামত হেক হৈ যায় কেনেকৈ হয়, এই আল্টু ফাল্টু এপবিলাক ডাউনলোড কৰাৰ বাবে হৈছে। মোৰ ইউটিউব চেনেল হেক হৈছিল, মই জানো না। চ' সেইকাৰণে মই গৈ আছোঁ, হোৱাটছআপৰ মোৰ বেন হৈছিল, এতিয়া ঘূৰাই আহিছে। GB হোৱাটছআপ ইনষ্টল কৰিছিলোঁ, তাতে বেন হৈছিল। আৰু সেইটোৱে মই কৈছোঁ, আল্টু ফাল্টু কামবিলাক নকৰিবা, লিংক শ্বেয়াৰ নকৰিবা। লিংক শ্বেয়াৰ, আল্টু ফাল্টু লিংকবিলাক শ্বেয়াৰ কৰা না তোমালোকে। জানো হোৱাটছআপত কিমান আল্টু ফাল্টু গ্ৰুপ বনাই আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকে, এইবিলাকৰ কাৰণে হয় এইটো। আৰু নাম্বাৰ 2, কনফিডেঞ্চিয়েল যিবিলাক ইনফৰমেশ্যন থাকে, মানে যিবিলাক বহুত কনফিডেঞ্চিয়েল, সেইবিলাক শ্বেয়াৰ কৰিব নোৱাৰি। আৰু যদি তোমাক মই কওঁ আছাম পুলিচৰ কুৱেশ্যন পেপাৰ লিক, এতিয়া যদি এজনে লিক কৰি মোৰ পঠাইছে আৰু মই যদি বেলেগক পঠাওঁ, যদি গম পায়, গতিকে সেই ৰুট কজটো ওলাব হোৱাটছআপে, ক'ৰ পৰা আৰম্ভ হৈছিল, তেতিয়া গোটেইবিলাক এখন বেন কৰি দিব পাৰে। চ' এইবিলাকৰ সৰুৰে তুমিতো ইমান ডাঙৰ ক্ৰাইম নকৰিবা, তুমি কি কৰিবা, আল্টু ফাল্টু বস্তু শ্বেয়াৰ কৰিবা, সেইকাৰণে তোমাৰ বেন হ'ব পাৰে হৈছে। এইখিনি বস্তু ভালকৈ বুজিছা? এইখিনি বস্তু বুজাৰ পিছত এতিয়া মই কৈছোঁ কেনেকৈ আনবেন কৰিবা, মানে কেনেকৈ তুমি ঘূৰাই আনিবা যদি তোমাৰতো বেন হৈছে। চ' ফাৰ্ষ্ট তুমি স্ক্ৰীণত চোৱা, মোৰ এনেকৈ আছিল যে তোমাৰ হোৱাটছআপটো বেন হৈছে, গতিকে তুমি কণ্টেক্ট কৰি ঠিক কৰিব পাৰা। তেতিয়া মই এটা মেইলত লিখিলোঁ আৰু মেছেজ এটা। চ' মেইলটো মই দিম তোমাক ডিছক্ৰিপশ্যনত, আৰু মেছেজটো কি লিখিব লাগে সেইটোও মই দিম ডিছক্ৰিপশ্যনত। তুমি খালি কপি পেষ্ট কৰি মেইল কৰি দিবা। এটা যদি মেইল কৰিব নাজানা তেনেহ'লে আৰু শিকি ল'বা, মই নিশিকাওঁ পাৰে গোটেইবিলাক বস্তু গৈ আকৌ প্ৰেক্টিকেলি হৈছে। তুমি সেইখিনি খালি কপি পেষ্ট কৰি দিবা, পাছ তোমাৰ কিটো হোৱাটছআপটো আনবেন কৰি দিব লগে লগে, টেনশ্যন নাই। লগে লগে নহয়, 2 দিনমান লাগিব পাৰে, আনবেন কৰি দিব। আৰু কৈছোঁ যে ভৱিষ্যতত তুমি এইটো নকৰিবা। চ' যদি মোৰটো কওঁ, মই কি হৈছিল, মই ডাউনলোড কৰিছিলোঁ GB হোৱাটছআপ, লগে লগে মোৰ কি হৈ গৈছে, GB হোৱাটছআপটো মই কামৰ কাৰণে কৰিছিলোঁ দেই, আল্টু ফাল্টু কামৰ কাৰণে নহয় হৈছে। আল্টু ফাল্টু কামৰ কাৰণে মই নকৰোঁ, কাৰণ বেলেগ হোৱাটছআপ আছে মোৰ এটা, তাত কৰা নাই মই। চ' এইটোৱে মেইন। GB হোৱাটছআপ ডাউনলোড কৰিছিলোঁ, সিহঁতে ব্লক কৰি দিলে। যেতিয়া মই ক'লোঁ যে এইটো আৰু প্লিজ 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 বহুত প্লিজ ক'লোঁ, তেতিয়াহে সিহঁতে ঘূৰাই দিলে। আৰু মেইলত তুমি চাব পাৰা, মই মেইলটো দিম। এতিয়া যিটো স্ক্ৰীণত আহি আছে সেইটো মেইল মই কৰিছিলোঁ, চোৱা। আৰু 2 দিন পিছত যিটো মেইল আহিছিল সেইটো চোৱা স্ক্ৰীণত, এইটো মেইল আছিল 2 দিন পিছত।
দেখিছা দুদিন পিছত নে এদিন পিছত আহিছিল চোৱা ভালকৈ এদিন পিছত আহিছিল চাগে চোৱা ভালকৈ সো এইটো ইয়াক কৈছে যে হোৱাটছআপটো ঘূৰাই দিয়া হৈছে কিন্তু ভৱিষ্যতে যদি তুমি থাৰ্ড পাৰ্টি এপ ডাউনলোড কৰা তেনেহ'লে ইয়াৰ ৰেছপনচিবিলিটি আমি নলওঁ মানে সিহঁতে তাৰ দায়িত্ব নলয় যদি মই থাৰ্ড পাৰ্টি এপ ইউজ কৰোঁ মানে জিবি হোৱাটছআপ বা FM হোৱাটছআপ সো এনেকৈ তুমিও ঘূৰাই পাব পাৰা ট্ৰাই কৰা ঘূৰাই পাবা আৰু ভৱিষ্যতত আল্টু ফাল্টু কামবিলাক নকৰিবা সো এইখিনিয়ে মোৰ আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে এডুকেশ্যনেল পাৰপজ তুমি ইয়াক বেলেগ বুলি ভাবি নল'বা সো আজিৰ কাৰণে ধন্যবাদ